তৰ্ক হয় আমি আপোনালোকে জানে যে কলেজত আমি ল'ৰা ছোৱালী সকলক আমি বিনামূলীয়া নাম ভৰ্তি কৰোঁ কিন্তু সাধাৰণতে চৰকাৰী আঁচনিবিলাকে নিয়মীয়া ছাত্ৰ ছাত্ৰীকহে সামৰি লয় কোনোবা যদি কলেজত নাহে এবছৰৰ পিছত তেওঁ কলেজত আহিলে যে মোক ফ্ৰী এডমিশ্যন দিয়ক নিযুত বাবু দিয়ক নিযুত মইনা দিয়ক আঁচনি লোৱাৰ পিছত আৰু এবছৰ স্কুলত নাহে কলেজত নাহে তাৰ মানে আঁচনিখন আঁচনি হৈ নাথাকিলে ঘৰত বহা ল'ৰা ছোৱালীও এই আঁচনিৰ যদি সুবিধা লাভ কৰে তেতিয়ালে তাৰ লগতো পঢ়া শুনাৰ কোনো সম্পৰ্ক নাথাকিব কিছুমান ল'ৰা ছোৱালীয়ে আমাৰ এই আঁচনিখন প্ৰাপ্য বুলি ভাবে যে ইট ইজ মাই এন্টাইটেলমেন্ট কিন্তু এইটো এন্টাইটেলমেন্ট নহয় ই কিছুমান শৈক্ষিক পাৰদৰ্শিতাৰ লগত এই আঁচনিখন যুক্ত হৈ থাকে অৰ্থাৎ আমি বিচাৰো যে এই আঁচনিখনৰ যোনে সুবিধা লাভ কৰে তেওঁলোকে কলেজত কেতিয়াও ইৰেগুলাৰ হ'ব নালাগে ডিজঅবিডিয়েন্ট হ'ব নালাগে ক্ৰিমিনেল এক্টিভিটিজৰ লগত জড়িত হ'ব নালাগে অৰ্থাৎ এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ যিটো পৰিচয় সেই পৰিচয় অটুট ৰাখিব লাগে আৰু আমি এইকেইটা কথা এই কাৰণে ইনসিষ্ট কৰোঁ যে কলেজত নিয়মীয়াকৈ আহিব লাগে মই যদি কলেজত নাহোঁ বছৰৰ মূৰত এদিন কলেজত আহিম তেতিয়াহ'লে এই আঁচনিখন দিয়াৰ কোনো অৰ্থ নাথাকে সেইকাৰণে এই আঁচনিখনৰ কেইটামান কণ্ডিশ্যন হ'ল যে আমি ৰেগুলাৰ হ'ব লাগিব আৰু আমি কলেজত এজন সুস্থ ছাত্ৰ ছাত্ৰীৰ পৰিচয় আমি বজাই ৰাখিব লাগিব কলেজত কেতিয়াবা কলেজৰ ইলেকশ্যন লৈ মাৰপিট হয় আমি যদি গৈ মাৰপিটে কৰি দিলোঁ তেতিয়াহ'লে আমি বাবু আৰু মইনা নহ'লোঁ তেতিয়াতো আমি মস্তান হৈ গ'লোঁ কিন্তু এই আঁচনিখন হ'ল বাবু আৰু মইনাৰ কাৰণে গতিকে এই আঁচনিখনৰ জৰিয়তে আমি কলেজত এটা সেলফ ডিসিপ্লিন যে আমি ৰাতি হোষ্টেলৰ পৰা ওলাই নাহোঁ আমি পঢ়িম দেউতা মাক আমি পঢ়ি দেউতা মাক আমি মানুহ হৈ দেখুৱাম আমি কলেজত ৰেগুলাৰ ক্লাছ কৰিম যেতিয়ালৈকে আমাৰ বেমাৰ আজাৰ নাথাকে আৰু এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ পৰিচয় আমি সততে আমি সন্মুখত ৰাখিম